Agroforestry কলেজৰ নিৰ্মাণৰ কথা বহুত দিনৰ পৰা আমি চিন্তা কৰি আছিলোঁ। আজি তাৰ আমি আধাৰশিলা কৰিছোঁ। অৱশ্যে পৰিকল্পনাটো সৰু কৰি লোৱা হৈছিল। মই অলপ পৰিকল্পনাটো আৰু অলপ ডাঙৰ কৰি বেংগল ফ্লৰিকানৰ সংৰক্ষণৰ কাৰণেও এটা প্ৰকল্প এটা বিটিআৰৰ ফালৰ পৰা কৰা হৈছে। তাৰো আজি শুভ উদ্বোধন হ'ল। বাক্সা জিলা প্ৰশাসন আৰু বিটিআৰৰ উদ্যোগত এনৰেগাৰ জৰিয়তে 107টা মডেল অংগনবাদী কেন্দ্ৰ বনোৱা হৈছে বাক্সা জিলাৰ বাবে। তাৰো আজি শুভ উদ্বোধন। দৰাচলতে ককলাবাৰী কৃষি ফাৰ্মখনত মোৰ অহাৰ বহুত দিনৰ পৰা ইচ্ছা আছিলে। ফাৰ্মখন চোৱাৰ বাবে ইয়াত 6000 বিঘা মাটি আছে। মোৰ মনত ইচ্ছা আছে ইয়াত এটা ডাঙৰ প্ৰকল্প কৰাৰ বাবে বিটিআৰৰ লগত আমি কথা বতৰা পাতি ইয়াক কেনেকৈ এটা ৰাষ্ট্ৰীয় পৰ্যায়লৈকে আমি লৈ যাব পাৰোঁ তাৰ বাবে আমি প্ৰচেষ্টা কৰিম। আজি কি ক'ব? ভোগালী বিহুত অসমৰ ৰাইজক শুভেচ্ছা জনাইছোঁ। খালি মই ৰাইজক এটাই কথা ক'ম যে যোৱাকালিও প্ৰায় 4000 মানুহ ক'ভিডত এফেক্টেড হৈছে। আজি প্ৰধানমন্ত্ৰীয়েও জৰুৰীভাৱে মুখ্যমন্ত্ৰীসকলৰ লগত সভা এখন দিছে 4:30 বজাত। কাৰণ দেশত ক'ভিড আৰু বঢ়াৰ সম্ভাৱনা প্ৰকট কৰা হৈছে। সেইবাবে উৰুকাৰ আনন্দ লওঁতে অলপ যাতে ক'ভিডৰ প্ৰট'কলবিলাকো আমি ৰাখোঁ তাৰ বাবে মই অনুৰোধ কৰোঁ। বহু সংগঠনে আপোনাৰ মন্তব্য সমালোচনা কৰিছিলে, ভাষণত ক'লে যে ক'ভিড প্ৰট'কল সন্দৰ্ভত কি আপুনি প্ৰত্যুত্তৰ দিব? সংগঠনসমূহে জাতিটোক আৱেগিক কৰে, সকলোৱে নহয়, যিকেইটাই কৰিছে। প্ৰথম কথা যে মোৰ বিৰুদ্ধেতো যুঁজ হ'ব পাৰে, ক'ভিডৰ বিৰুদ্ধে কেনেকৈ যুঁজ হ'ব? এইটোতো মইতো চব কৰিব পাৰোঁ, কিন্তু ক'ভিডকতো মই মনাব নোৱাৰোঁ যে আপোনালোকে ক'ভিডত আজি বিহুৰ দিন আছে গতিকে ক'ভিডটো নাহিব। সেই কামটোতো মই কৰিব নোৱাৰোঁ, মোৰতো পাৱাৰৰ বাহিৰত। এতিয়া ধৰি ল'লোঁ সকলোৱে বিহুৰ আনন্দ উদযাপন কৰিলে, ৰাতি ভেলাঘৰত থাকিলে। এতিয়া ক'ভিডো সোমালে, বেমাৰী কাক কৰিলে? অসমীয়া যুৱকক বেমাৰী কৰিলে। গতিকে সেই সংগঠনবিলাকে অসমীয়া যুৱকক বেমাৰী কৰাটো বিচাৰিলে। গতিকে আচল অসম প্ৰেমী কোন? যোনে অসমীয়া যুৱকসকলক নিৰোগী কৰি ৰাখিব পাৰিছে। আৰু অসম বিৰোধী কোন? যোনে বিহুৰ নামত আৱেগ কৰি অসমীয়া যুৱকসকলক ৰোগী কৰিব খুজিছে, আক্ৰান্ত কৰিব খুজিছে। গতিকে ৰাইজে অসম বিৰোধী আৰু অসম প্ৰেমীৰ কথাটো বুজি পাব। তাৰপিছত কৈছে 1 জানুৱাৰী তাৰিখে ক'ভিড আছিল 90টা, আজি ক'ভিড আছে 3,500। দুইটা দিনৰ মাজত তুলনা হ'ব পাৰে। আৰু 1 জানুৱাৰীও যোনে উদযাপন কৰিছে তেওঁলোকোতো অসমীয়া মানুহে আছিলে। 1 জানুৱাৰীটো বন্ধ কৰিলে ক'ব আমাক কিয় উদযাপন কৰিব নিদিলে, বিহুৰ দিনাখন ক'ব আমাক বিহু কিয় পাতিব নিদিলে, দুৰ্গা পূজা কৰিলে ক'ব দুৰ্গা পূজা কিয় বন্ধ কৰিলে। কিন্তু আমিতো কোনো নিজৰ কিবা আনন্দৰ কাৰণে এইবোৰ নকৰোঁ, আমাৰো ভাল লাগে নেকি? যেতিয়া ৰাইজৰ স্বাস্থ্যৰ কথা আহে তেতিয়া কিছুমান সিদ্ধান্ত ল'ব লাগে। আৰু যদি আমি সিদ্ধান্ত নলওঁ, বস্তু হাতৰ পৰা ওলাই গ'লে লকডাউন দিব লাগে। লকডাউন দিলে দুখীয়া মানুহবিলাকৰ জীৱনত অসুবিধা হয়। সেইকাৰণে চৰকাৰক ৰাইজে সহযোগিতা কৰিব লাগে। অসমৰ ৰাইজে বহুত সহযোগিতা কৰি আছে, কিন্তু কিছুমানৰ দেখিছে যে একো ইছ্যু নাই, তাৰ মাজতে ইছ্যু বনাব লাগে। আগন্তুক দিনত যুঁজিবলৈ কেনেদৰে সাজু আছে চৰকাৰ? আগন্তুক দিনত ক'ভিডৰ ক'ভিড এইবাৰ যোৱাবাৰ প্ৰথম ঢৌত আমাৰ ক'ভিড হায়েষ্ট হৈছিল এটা দিনত 2000। পৰৱৰ্তী ঢৌত আমাৰ হায়েষ্ট ক'ভিড হ'ল 6400। এইবাৰ এটা দিনতে ক'ভিডে 20,000 চুবগৈ। কিন্তু পজিটিভ এটাই হৈ আছে যে হস্পিটেলাইজেশ্যনটো বঢ়া নাই। গতিকে যেতিয়ালৈকে হস্পিটেলাইজেশ্যনটো বঢ়া নাই, ক'ভিড বাঢ়িলেও আমি চিন্তা কৰিব নালাগে। কিন্তু যদি হস্পিটেলাইজেশ্যন বাঢ়ে, তাৰমানে গুৰুতৰ যদি ৰোগী আমি দেখা পাওঁ, তেতিয়া আমি কিছু ব্যৱস্থা ল'ব লাগিব বা আজিতকৈ টান ব্যৱস্থা ল'ব লাগিব। সেইকাৰণে হস্পিটেলাইজেশ্যনটো নবঢ়াৰ কাৰণে আমি এতিয়াও বহুত বেছি কিবা ৰেষ্ট্ৰিকশ্যনৰ কথাটো চিন্তা কৰা নাই। কাৰণ যিমান পাৰোঁ জীৱন আৰু জীৱিকা দুয়োটাকে আমি ৰক্ষা কৰিম। ছাৰ, বিহুৰ সময়ত গৰু খুঁটিৰ পৰা আপোনালৈ উপহাৰ দিয়া ৰাইজে ভাষণ সন্দৰ্ভত ক'লে। চাওক, ৰাতিপুৱাই গৰু খুঁটিৰ পৰা খোৱা বস্তু আহিছে আৰু গৰু খুঁটিয়ে এতিয়া এটা কৃষি ক্ষেত্ৰত আমি স্বাৱলম্বী হোৱাৰ
এটা আদৰ্শ হিচাপে থিয় দিছে। মই এইবাৰ আমাৰ বিধায়কসকলক কৈছোঁ যে প্ৰত্যেকে নিজৰ সমষ্টিত একোটা গৰুখুঁটি প্ৰকল্প স্থাপন কৰে। তাৰ কাৰণে বিশেষকৈ আমাৰ UPPL, BJP আৰু AGPৰ বিধায়িনী দলৰ বৈঠকতো মই কৈছিলোঁ, পিছত মই BJPৰ বৈঠকতো ভাল কৰি বুজাই কৈছোঁ যে প্ৰত্যেকজন বিধায়কক আমি অলপ সহায় কৰি সকলোৱে গৰুখুঁটি ধৰণৰ এটা প্ৰকল্প নিজৰ সমষ্টিত চৰকাৰী ভূমিত কৰক, নহ'লে মাটিবোৰ বেলেগে লৈহে যাব। তাতকৈ আমিয়ে ভাল কৰি কৃষি কামত তাক খৰচ কৰিব লাগে। গতিকে অহাবাৰ মোৰ মনত ইচ্ছা আছে এটা গৰুখুঁটিৰ জেগাত 100টা গৰুখুঁটি দেখা পাম। এটা প্ৰশ্ন যে শেহতীয়াকৈ অধ্যক্ষ উপাধ্যক্ষ যথেষ্ট নিযুক্তি দিলে, অসম মন্ত্ৰীসভাতো নতুন লোক আহিব নেকি? অসম মন্ত্ৰীসভাত 1 বছৰটো যাই লওক, এতিয়া আপুনি কেনেকৈ কাক এছেছ কৰিব, এটা বছৰ দেখাই নাই।